আচলতে আজি মই 2 দিনৰ পৰা শুনা পাই আছোঁ যে আমাৰ ইয়াতে যে এটা মানুহ নাম হৈছে হানিপালি তাৰ মাইকীক লৈ গৈছে খৰি কাটিব যাই কেনে তেতিয়া ই অকলেই মানুহটো ঘূৰি আহিছে কিবা পূৰা ঘামি চামি যাইছে আৰু আহাতে যে মানুহবিলাক সুধিছে তোমাৰ মাইকীটো ক'ত থৈছে, মাইকীটো কি কৰিলা? ই কৈছে মাইকীটো পলাই গৈছে। পলাই যোৱাৰ কথাটো কৈ কেনে ই মানে এইপিনে দৌৰাই আছে। পিছত মানুহবিলাকে কৈছে যে তুমি এটা কাম কৰা, মাইকীটো ক'ত যে হেৰাইছে, ক'ত থৈ আহিছা, কিবা কৰিছা, তুমি মাইকীটোকে যে আনা। এইটো কথা কোৱাতে ই আকৌ যে বেলেগক আমাৰ এই যে ৰাইজৰ মানুহ ভাবুকি দি কেনে যে ই গৈছে থানাত এজাহাৰ দিব গৈছে। কাৰ নামত এজাহাৰ দিছে? এজাহাৰ কাৰো নামত দিয়া নাই। ই যাই কেনে ই ইয়াতে যে মানুহৰ লগত কাজিয়া পেচাল কৰি কেনে যায়, তাতে যাই কেনে যে ই এজাহাৰ দিছে মোৰ মাইকী হেৰাইছে। আচ্ছা আচ্ছা, নিৰুদ্দেশ বুলি এই কৈ দিছে তাতে। কোৱাতে আৰু আজি পুলিচ আহিল। অহাৰ পিছত এই আমাৰ ইয়াৰ ৰাইজৰ মানুহ আহিল। অহাৰ পিছত এতিয়া আৰু পুলিচক লৈ গ'ল এইপিনে বহুত দূৰ লৈ গৈছে। যোৱাৰ পিছত পুলিচে তাতে আকৌ যে তদন্ত কৰি নাপালে, একো নাপাই কেনে তাক লৈ গ'ল। লৈ যোৱাতে আকৌ হেৰিৰ পৰা এই থানাৰ পৰা আহাতে থানাত লৈ গৈছে। লৈ যাই কেনে থানাত সোধ-পোছ কৰাতে ই দেখাই দিছে যে এইখিনি জেগাত মানে ই থৈ দিছে আৰু নিজে মাৰি কেনে থৈ দিছে। কিবা হেৰি দি এই লাঠি দি কেনে ইয়াতে মাৰি দিছিল। ইয়াতে একবাৰে ওলাই যে মাৰছে, এক মাৰোতে শেষ হৈছে। পুলিচ আহিছে। পুলিচ আহিছে, তদন্ত আৰম্ভ কৰি পুলিচে তদন্ত আৰম্ভ কৰাতে তাই দেখাই দিছে আৰু ক'ত আছে বুলি দেখাই দিছে। এই বাঁহঝাৰৰ তলত তাতে যে থৈ দিছে দেখাই দিছে। আপোনালোকৰ কি ধৰণৰ সন্দেহ? তেওঁৰ হাজবেণ্ডে মাৰিছে বুলি? আমাৰ সন্দেহ মানে এই যেনেকৈ যে 2জন মানুহ পাহাৰত গৈছে খৰি কাটিবলৈ যাই কেনে যদি এজন মানুহ আহিছে আৰু এজন মানুহ নাই, ৰাতিপুৱা 10টা বজাত গৈছে, সেই মানুহটো আবেলি 5টা বজাত অহাৰ পিছত যেতিয়া চালে যে মাইকীটো নাই, এই মাইকীটো নিৰ্দোষ হোৱা বুলি কৈছে। এতিয়া আমাৰ ৰাইজৰ মানুহে এইটো সন্দেহ কৰি কেনে তাক সোধ-পোছ কৰাতেই গৈছে থানাত। আজি নিজেই সি দেখাই দিলে যে মই নিজেই মাৰি ইয়াতে থৈ দিছোঁ। পুলিচ আহিল। আহাতে কালি ই নিজেই এজাহাৰটো দিছিল। এজাহাৰৰ ভিত্তিতে চাগে পুলিচ আহিছে আৰু ছোৱালী পক্ষৰ গাৰ্জেনো যে এজাহাৰটো দিছে। যোৱাতে পুলিচ অহাৰ পিছত পূৰা এই পাহাৰটো ঘূৰাই কেনে লৈ গ'ল। লৈ যোৱাতে পুলিচে তাক লৈ গ'ল। লৈ যোৱাত থানাত যাই কেনে যে স্বীকাৰোক্ত কৰিছে যে মই তাতে যে মাৰ্ডাৰ কৰিছোঁ, মাৰি কেনে তাতে থৈ দিছোঁ। আহি কেনে নিজে আহি জেগাটো দেখাই দিছে আৰু মাইকীটোকো দেখাই দিছে। ঠিক আছে, হ'ব।